নমস্কাৰ। কেনে আছে আপোনালোক? হ'ব চাগে ভালেই আছে আৰু সদায় ভালেই থাকক। ময়ো ভালেই আছোঁ। আজি মই মোৰ জীৱনৰ তৃতীয়খন কাব্যগ্ৰন্থ উত্তৰ বিচাৰি পৰা এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম ব্যস্ততাৰে ভৰা জীৱন। কোন কাৰ দুৰ্বিষ দিশ পৰিচয়ৰ পত্ৰত এটাই উক্তি ব্যক্ত, ব্যস্ততাৰে ভৰা জীৱন। সুগন্ধি ফুলবোৰেও আজি নিজকে লৈ মগন, অহংকাৰৰ আশ্ৰিত ব্যৰ্থ প্ৰেমত পৰি। বিশ্বাসক হত্যা কৰাটো সহজ সৰল, গঢ়ি তোলা সম্পৰ্কৰ মূল্য ব্যস্ততাৰ প্ৰয়াসত পাহৰি গৈছে। সকলোৰে মুখে মুখে ৰাস্তাৰ অলিয়ে গলিয়ে এটাই শিৰোনাম, ব্যস্ততাৰে ভৰা জীৱন। কবিতাটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ধন্যবাদ।